যিকেইজন যে নিজৰ প্ৰাণ আহুতি দি হ'লেও আমাৰ দেশখনৰ প্ৰতি ৰক্ষা কৰিছিলে। তো ভিডিঅ' নবনাওঁ আৰু বাছ হৈ গ'ল, বহুত হৈ গ'ল আৰু নোৱাৰিছোঁ আৰু তোৰ নহয়। এপিনে যায় গাড়ী। অ'কে, চ' কি হৈ যায়, এই হেণ্ড গ্লভছযোৰ মানে হাতত লৈ ল'বলগীয়া হয়, নহ'লে কি হয় এযোৰ পিন্ধি লোৱাৰ লগে লগে গোপ্ৰ'টো অন কৰিব নোৱাৰি, উমান নাপায় চুইচটো। তো সেইকাৰণে এইটো হাততে লৈ লৈছোঁ অকণমান টাইমৰ কাৰণে। এপাত পিন্ধি আছোঁ, এপাত খুলিতে আছে, জপনা লাগিছে। তো এপাত পিন্ধি ল'ম এতিয়া লাহেকৈ ক'ৰবাত ৰখি পেলাই। তো হেল্ল' গাইছ, নমস্তে, হোপ ইউ গাইছ লাইক এক্সট্ৰিমলি জাকা চেনেল, কাম বেক টু মাই ইউটিউব চেনেল এগেইন বেইবে। তো ক'ত গৈ আছোঁ কি কথা অলৰেডি গম পাই গৈছে ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল চাই। য়েছ, মই গৈ আছোঁ এতিয়া ডিব্ৰুগড় অল্ড এজ হোম। বহুতৰ কাৰণে হয় স্পেচিয়েল, কাৰণ কেলৈ কিছুমানৰ কাৰণে স্পেচিয়েল ডে আৰু কিছুমানৰ কাৰণে দুখৰ দিন আৰু কিছুমানৰ কাৰণে সুখৰ দিন। তো সেইটো চাবলগীয়া হয়। আৰু চাবলৈ গ'লে আজি ভেলেণ্টাইন ডে আৰু আজি বহুতে হেৰিও কৰিব, এনজয়মেণ্টো কৰিব, কিন্তু বাট আই এম নট দিছ টাইপ অফ পাৰ্চন। তো আজি ব্লেক ডেও হয়। ব্লেক ডে কি কাৰণে হয় আপোনালোকে অলৰেডি গম পায় চাগে, বহুতে গম পায়। যিহেতু পুলৱামা যিহেতু এটেক হৈছিলে, তাত আমাৰ দেশৰ বহুত কেইজন জোৱান শ্বহীদ হৈ গৈছিলে, তাৰ কাৰণে আজি দিনটো ব্লেক ডে হিচাপে পালন কৰা হয়। আৰু চেলুট মোৰ সেই ভাৰত জোৱান কেইজনক, যিকেইজন জোৱান নিজৰ প্ৰাণ আহুতি দি হ'লেও আমাৰ দেশখনৰ প্ৰতি ৰক্ষা কৰিছিলে। তো যিয়ে নহওক আজিৰ দিনটো যেনেকৈ হ'লেও ভালকৈ যাওক বুলি মই ওলাইছোঁ। একচুৱেলি ময়ো ভাবিছিলোঁ ঘৰতে থাকিম বুলি, আজি ক'তো নাযাম বুলি, কিন্তু ভাবিলোঁ অল্ড এজ হোমৰ পৰা আহোঁগৈ, কাৰণ কেলৈ উইলছ অফ চ'লৰ পৰা ইনভিটেশ্যন আহিলে যে তুমি আহিব লাগে। তো দে যাম আৰু গৈ পেলাই। এইটো চা ৰং ৱে, এইটো টু লাইন নহয়, এপিনে যায় গাড়ী। কেলা কেনেকুৱা টাইপৰ দেখিছে নাই, সি মানে আহি থাকে ফ্ৰণ্টে ফকতি আছে বেচত। গাড়ী চলাব নাজানে নে কিনো অৰ্থ নাই। আৰু কেইটামান মানুহ থাকে ৰাতি, মই পাইছোঁ, বহুতকো পাইছোঁ ৰাতি ফ্ৰণ্টৰ পৰা আহি আছোঁ, সি ডিপাৰ দি থাকিলেও সি ডিপাৰ নিদিয়ে, সি আপাৰ মাৰিয়ে আহে। কিছুমান থাকে সেনেকুৱাবিলাকো এনেকুৱা খং উঠে নাই, হেলেজেন লেটাৰ লৈ চকুতে দুটা লগাই পেলাই বহাই থ'ব মন যায় গোটেই দিনৰ দিনডাল। আৰু আপোনালোকক কৈ দিওঁ যে মায়'দিয়া যোনটো ভিডিঅ' যোনকেইটা মই টু বি কণ্টিনিউত লগাই মই দুটা এপিছ'ড উলিয়ালোঁ। আৰু নেক্সট আৰু এটা আছে, আপোনালোকে কমেণ্ট কৰক। মই কমিউনিটি টাইপত দিছিলোঁ যে ফুল এপিছ'ড লাগে নে টু বি কণ্টিনিউত লগাম বুলি কৈছোঁ। তো চবে 80% মানে ফুল এপিছ'ড লাগে বুলি কৈছে। বাট মই কৈ দিওঁ ফুল এপিছ'ডটো 25 মিনিটতকৈ ওপৰ হ'ব। যদি আপোনালোকে বিচাৰে মই আপলোড কৰি দিম, কোনো কথা নাই। যদি আপোনালোকে বিচাৰে আপলোড কৰি দিম, কিন্তু তেনেকৈ আপোনালোকে সেই ভিডিঅ'টোত মৰমো যাচিব। তো আপোনালোকে মৰমবোৰ বহুত কম যাচি আছে, মৰমবোৰ যাচক ভিডিঅ'ত গৈ, গম পাইছেনে? ভিডিঅ'ত গৈ মৰম যাচক। মই যিমানবিলাক কমেণ্ট আহে মই পঢ়ি থাকোঁ। কমেণ্টবোৰ পঢ়িলে কি হয়, একদম মটিভ পাওঁ মই কমেণ্টবিলাক পঢ়ি, ভাল লাগে। ইমান ধুনীয়া কমেণ্ট কৰে। নিগেটিভ কমেণ্টছ থাকিবই আৰু নিগেটিভ কমেণ্ট থাকিবই, কেছ নাই, সেইবিলাকত কোনো মেটাৰ নকৰে। নিগেটিভ এইবিলাক থাকিবই, নিগেটিভ এইবিলাকৰ লগত মন ডাউন কৰি লাভ নাই। তো বনাই যাব লাগে ভিডিঅ', কোনো কেছ নাই। খৰ বিষয়ে মানে মোৰ বেয়া লাগি আছে মনটো, মোক ক'বও মন নাই যে মোৰ হাঁহোনে কান্দো তেনেকুৱা টাইপৰ লাগি আছে। মোৰ মনিটাইজেশ্যন হ'বলৈ কাৰণে মোৰ অনলি আৰু লাগিছিল 500 আৱাৰ্ছ। 500 আৱাৰ্ছ লাগিছিলে, কিন্তু কালি যেতিয়া মই ৱাইড ষ্টুডিঅ'ত গৈ পেলাই মই অ'পেন কৰি চালোঁ ডেস্কটপত গৈ, মোৰ একেবাৰে ৱাটছ টাইমটো সোমাই পেলাই লাষ্টত গৈ বোলো মোৰ এতিয়া 950 আৱাৰ্ছ গৈ থৈছে। মই ইমান কষ্ট কৰি মেলি লিগেলি সেনেকৈ মই ভিউজখিনি উঠাই তেনেকৈ কৰি মই ভিডিঅ' বনাই ৱাটছ টাইম গেইন কৰিছিলোঁ। বাট এতিয়া ইউটিউবে মোক ৱাটছ টাইমটো ড্ৰপ কৰি দিলে, কিন্তু কিয় মই নাজানো, মই সেইটো কিয় মই গম নাপাওঁ। বাট ইয়াৰ দুখ লাগে, কেতিয়াবা ভাবিলে দুখ লাগে, ইমানখিনি কষ্টৰ ফল এনেই যোৱাগৈ নিচিনা লাগে। তো সেইদিনাখনৰ পৰা মই এনেকুৱা লাগি গৈছিলে, মোৰ মনটো এনেকুৱা লাগিছে যেন মই আৰু ভিডিঅ' নবনাওঁ আৰু বাছ হৈ গ'ল, বহুত হৈ গ'ল আৰু নোৱাৰিছোঁ আৰু তেনেকুৱা লাগি গৈছিলে। কিন্তু ভালেহি মোৰ চেনেল মনিটাইজ নহ'লেও নাই, কোনো কথা নাই। মনিটাইজ নহ'লেও নাই, মোৰ নালাগে মোক ইউটিউবৰ পৰা আৰ্নিং, ঘণ্টা পইচা নালাগে মোক, কিন্তু আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই থাকিম, সেইটো সঁচা কথা। মোৰ নিজৰ পইচাই দি মই ঘূৰি মই ভিডিঅ' বনাই থাকিম। অভিয়াছলি মই ঘূৰি ভাল পাওঁ আৰু মই নিজে ঘূৰি ভিডিঅ' বনাই থাকিম আপোনালোকৰ কাৰণে। ঘণ্টা মোক মনিটাইজেশ্যন নহ'লেও কোনো কেছ নাই।
তো ফাইনেলি পাই গ'লোহি আমি ছাইডত জগন্নাথ টেম্পলটো। এইটো মই বাইপাছেদি সোমালোঁ। মানে কি হয় চাবুৱা এয়াৰফ'ৰ্চটোত সিহঁতৰ মিট আপ আছে। মানে যদি মই তালৈ যাওঁ মই উল্টাকৈ আকৌ 23 কিলোমিটাৰ আহিব লাগিব। তো সেইকাৰণে নহাই ভাল। তো এইখিনিতে মোক লোকেশ্যন এটা দিছে, মই এডোখৰতে ৰখিম, সিহঁতে আহিব, তাৰপিছতে ইয়াতে জইন হৈ পেলাই গুচি যাম। আৰু এইটো হৈছে জগন্নাথ টেম্পল। আজি তামাম মানুহ, সোমবাৰ হয়তো আজি তামাম ভিৰ আজি। অ'কে গাইজ, তো খোৱা বস্তুবিলাক লৈ ল'লোঁ, আৰু এতিয়া এইটো চাইডে সোমাই যাব লাগিব বোলে। বল মানে বহুত টাইম ৰখা হ'ল। তো মাংস চাংস লৈ লৈছোঁ, বজাৰ চজাৰ এইবিলাক কৰি ল'লোঁ। মানে ইয়াতে মাংস চাংস লৈ লৈছোঁ, আলু চালু লৈ লৈছোঁ। তাত ধুনীয়াকৈ মানে আইতাহঁতৰ লগত ধুনীয়াকৈ এসাঁজ খাই পেলাই ঘৰলৈ যাম। আৰু ধুনীয়াকৈ এসাঁজ খাম বুলিও আহিছোঁ আৰু গোটেইগালে। তো ভাল লাগিব আজি, একদম মজা লাগিব। আশা বৃদ্ধাশ্ৰম পালোহি, খনিয়া গাঁও, ডিব্ৰুগড়। তো ইয়াতে ধুনীয়াকৈ বাইকখন পাৰ্কিং কৰি লওঁ। বাইক সোমাবনে? তো পাই গ'লো সেই জেগা। এতিয়া আছোঁ আমি কিটচেনত, আৰু কিটচেনত মানে আমাৰ এম জিয়ে কৰি আছে কাম। এইপিনে মাংস বনাই আছোঁ মজাকৈ। কাম কৰা নাই মাছ ফ্ৰাই হৈ আছে, আৰু এইপিনে তৰকাৰী বনি আছে ধুনীয়াকৈ। আমাৰ বাইদেউগৰাকীয়ে বনাই আছে, আমাৰ কাৰিকৰ লাগি আছে। আৰু এইপিনে আইতাৰ লগ আছে বাৰু, কথা পাতিম ধুনীয়াকৈ অকণমান টাইমৰ পাছত। আইতাৰ লগত কথা পাতিম লাহেকৈ। তো এইখিনি কাম চাম কৰি আজৰি হৈ লওঁ, তাৰপিছত ধুনীয়াকৈ কথা চথা পাতিম। বিষাদ আছে প্ৰেমত। মাজত ফচাই এটা গৈ থাক কিমান কান্দি গ'ল कुछ भी मतलब कुछ भी मैंने कुछ भी